এই ভিডিঅ' মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। যদি ভাল পায় লাইক এটা কৰি দিব আৰু মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে আপোনালোকে জনাবচোন। যদি কিবা ভুলো হৈছে কমেণ্টৰ জৰিয়তে শুধৰাই দিব, বনাবলৈ চেষ্টা কৰি আছোঁ। আৰু মই আজি এতিয়া সময় 12টাই বাজিলে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা ভাত পানী খাই আজৰি হ'লোঁ আৰু মই যে ধান দাইছিলোঁ, আজি ধানৰ মৰণা মাৰিব। আগতে বাৰু ধানৰ মৰণাবোৰ আমি সৰুৰ পৰাই গৰুৱে মৰাই দেখোঁ। কিছু ঠাইত এতিয়াও মাৰে, কিন্তু 2 বছৰ 3 বছৰ আগৰ পৰাই আজিকালি গৰুৱে মৰা দেখাই নাই। আৰু আজি আমাৰ গৰুৱে মৰণা নামাৰে, মেচিন এটা আছে, মেচিনটো আনিব। আৰু মই এই মেচিনটো আগতে দেখা নাছিলোঁ, 2 বছৰমানৰ আগৰ পৰাহে মই চিনি পাইছোঁ। আৰু সকলোৱে চাগে দেখিলে চিনি পাবই, যিসকলে চিনি নাপায় দেখা নাই তেওঁলোকে চাব বুলি মই ভিডিঅ'টো কৰিছোঁ। তেনেহ'লে চাবচোন ভিডিঅ'টো। এতিয়া যিটো মেচিন আনিব আগতো আমাৰ সেইটো মেচিনেৰে সৈতে ধানবোৰ মৰা হয়, কিন্তু ইমানেই ধূলি হয় আপোনাক ক'ব নোৱাৰি, বহুত ধূলি হয়। কিন্তু পুৰণা ধানবোৰত বেছি ধূলি হয়, কিন্তু এইটো আমাৰ এতিয়া ধানটো এতিয়া নতুনকৈ কটা যে ইমান ধূলি নহ'ব পাৰে। আমাৰ এই খিৰিকীবোৰত পাল্লাবোৰ লগোৱা নাই, এনে গিল লগাই থোৱা আছে। সেইকাৰণে এইবোৰ যোগাৰ কৰি পেলাই ৰখাই লৈছোঁ, যাতে নহ'লে গোটেই ঘৰটো ধূলি হৈ যাব। আগে মেচিনটো নহাৰ আগতে মই এইবোৰ কৰি লৈছোঁ। দৰজাবিলাক মাৰিলোঁ ৰুমৰ, বহুত ধূলি হৈ যাব। ইয়াৰো মাৰিলোঁ, এইখনো মাৰিলোঁ। ধূলি সোমাবৰ কাৰণে কেনেকৈ যোগাৰ কৰিছোঁ দেখিছে নাই? খিৰিকীবোৰ লগোৱা নাই হেৰিবোৰ, সেইকাৰণে পৰ্দাকে দি থোৱা আছে। বহুত ধূলি হৈ যাব এই ধানখিনি মাৰিলে। আৰু এইবোৰ যোগাৰ কৰি যেনে তেনে উৰি যাব নোৱাৰাকৈ লগাই থৈছোঁ। আৰু চুলিত মৰা এইকেইডালো লগাই থৈছোঁ। আজিকালি খেতিয়কসকলৰ বহুতেই সুবিধা হ'ল, কষ্ট নহয় আগৰ নিচিনাকৈ। গৰু দি হাল নাবায়ে, বায়, খুব কম পৰিমাণে বায়। সকলোৱেতো প্ৰায় মানুহে ট্ৰেক্টৰ দিয়ে হাল বায়, আৰু বিৰিয়াত ডাঙৰি নানেই, ট্ৰেক্টৰেই আনে। আৰু সেইকাৰণে চাগে কষ্ট কম হোৱাৰ কাৰণে চাগে কিছু ঠাইত খেতিটো আগতকৈ বেছিকৈও কৰিবলৈ লৈছে। ভালেই হৈছে, মানুহবোৰৰ কষ্টবোৰ কমিছে। আৰু গৰু দি মৰণা মাৰিবও নালাগে। আজিকালি আধুনিকতাৰ দিন, সকলোখিনি মেচিন ওলাই গৈছে। আৰু কেইবাবছৰমানৰ পিছত চাগে ধান দোৱা মেচিনো ওলাব। কিছু ঠাইত ওলাইছেও। আমাৰ মাজুলীত বা কেতিয়া ওলায়, তেতিয়া দাৱনীসকলেও অকণমান কষ্ট কমিব। অলপ পাছত মেচিনটো আহিবই, সেইকাৰণে এইবোৰ টিপাল পাৰি থোৱা আছে, ধানবোৰ যাতে মাটিত নপৰে। আৰু এয়া মায়ে ধান বাচি আছে, ধানৰ মুঠিবোৰ থোকবিলাক বাচি আছে। আমাৰ শালি ধান, বৰা ধান, জহা ধান সকলোখিনি ধান কৰা হৈছিলে। মেচিনত দিলে সকলোবোৰ ধান একেই হৈ যায়। সেইকাৰণে মায়ে শালি ভাগে, বৰা ভাগে আৰু জহা ভাগে বাচি আছে। আৰু আপোনালোকৰ কাৰ ঘৰত খেতি কৰে জনাবচোন, আৰু কি খেতি কৰে সেইটোও জনাব। মায়ে যিবোৰ ধান বাচি আছে সেইবোৰ কঠীয়াৰ কাৰণে বচা হৈছে। মেচিনত দিলে সকলোখিনি ধান একেই হৈ যায় যে, পাছত কঠীয়া পাৰিলে সকলো মিক্স হৈ যাব। সেইকাৰণে হাতে কেইটামান ডাঙৰি বাচি লৈছে, তেতিয়া ভাল হ'ব আৰু কঠীয়াৰ কাৰণে। কুকুৰ পোৱালি দুটা দেখিছে নাই? ইমান মৰম লগা, দুইটাই ইমান ধুনীয়াকৈ খেলি আছে। বস্তা এটা পাৰি থোৱা আছিলে, সেইখিনিত সেই বস্তাটোকে দুইটাই টানি খেলিছে। এইবিলাক হৈছে, কিন্তু আগৰ বহুতো বস্তু লুপ্ত হৈ যোৱা নিচিনাই হৈছে। কিছু ঠাইত আছে, কিন্তু প্ৰায় নায়েই। বা নাঙল দেখিবলৈ নোপোৱা হ'লোঁ, বা যুঁৱলি, মৈ। আৰু আজিকালি সৰু ল'ৰা ছোৱালীকতো সুধিলে ক'বই নোৱাৰে খেতিৰ লগত ব্যৱহাৰ হোৱা বা সা সঁজুলিৰ নাম সুধিলে। আগততো আমাৰ পাপাহঁতে হাল বাবলৈ যাওঁতেনে আমাক মৈত উঠাবলৈ লৈ যায়, গধুৰ সৰু হৈ থাকোঁতেনে গধুৰ বস্তু দিব লাগে। সেইটোতো অলপ ভাল লাগে, ফূৰ্তি আৰু। আমি পাপাহঁতৰ লগত সোনকালে শুই উঠিয়ে মৈত উঠিবলৈ পাপাৰ লগতে যাওঁ, তেনেকুৱা নিচিনা আছিলে। আৰু এতিয়া ল'ৰা ছোৱালীৰ গাতো ভুল নাই, যিমানবোৰ সুবিধা হ'বলৈ লৈছে আগৰ বস্তুবোৰ প্ৰায় নাইকিয়াই হৈ গৈছে। উপায় নাই, যেনেকুৱা পৰিস্থিতি তেনেকুৱা লগত চলিবই লাগিব।